worship কৰিছে ঈশ্বৰকে আৰাধনা কৰিছে ঈশ্বৰকে মুখান praise কৰিছে আৰু ঈশ্বৰকে মহান তাই योग्य আছে তাই worthy আছে তাইকে মুখান praise কৰি কিনা তালাga নাম কে মুখান glory ঈশ্বৰকে মহিমা হবি book of Jeremiah chapter 29 verses মই 12 তে পঢ়ি দিবলৈ মন আছে 12 আৰু 13 তে পঢ়ি দিবলৈ মন আছে তে কৈছে ঈশ্বৰৰ কথাৰে ঈশ্বৰৰ পৰা কৈছে তেতিয়া আপুনি মইকে মাতিব আৰু যাইকিনা প্ৰাৰ্থনা কৰিব আৰু মই লগতে প্ৰাৰ্থনা কৰিব আৰু মই শুনি দিব এনে আছে ঈশ্বৰৰ পৰা আপুনি মই লাগা নাম মাতিব আৰু মই লাগা নামতে আপুনি যাইকিনা প্ৰাৰ্থনা কৰিব মই লগতে প্ৰাৰ্থনা কৰিব আৰু মই শুনি দিব আৰু verse 12 তে কৈছে তেতিয়া আপুনি মইকে বিচাৰিব আপুনি মইকে পাই যাব তেতিয়া আপুনি পুৰা মন পৰা মইকে বিচাৰিব আপুনি পাই যাব এনে আছে এতে বাইবেলতে কৈছে ঈশ্বৰৰ কথাৰে মই খান তাইকে বিচাৰিলে তাইৰ লগতে যাইকিনা প্ৰাৰ্থনা কৰিলে তাই শুনিব কৈছে মই খান বেছি ভক্ত হলে ঈশ্বৰকে বিচাৰে হলিবি মই খান আধা মন পৰা বিচাৰে আধা মনহে লগিনে বিচাৰে মতলব তো ফুল হাৰ্টেড নাথাকে মই খান বাইবেলতে কৈছে ঈশ্বৰৰ কথাৰে কৈছে যেতিয়া মই খান তাইকে পুৰা মন পৰা বিচাৰিব verse 13 তে কৈছে and when you search for me with all your heart যেতিয়া আপুনি মই খান পুৰা মন পৰা বিচাৰিব তেতিয়াহে মই খান পাব মই খান আধা মন পৰা বিচাৰে বেছি ভক্ত the book of Isaiah লাগা কথাটো Matthew de Jesus Christ পৰা কৈ দিছে these people honor me with their lips but their heart is far away from me मतलब ईश्वर के आधा मन है लेकिन है बाइबल पूरी बोले आसे कोई भी आधा मन है थाके नहले भी फास्टिंग बातम दे आधा मन है थाके प्रार्थना करतम दे आधा मन है लेकिन के आधा मन मतलब तो ले तो बेसी भक्त মই मुहान ला मन दे अलग अलग जिनिस खान बेसी राखि लय अलग अलग कथा खान अलग अलग प्लान खान मुहान बेसी राखि लय যেতিয়া মহান worship কৰিছে কলিবি কিতিয়া খতম হইনা ফট উতু কাম কৰিব না এনেকা থাকে তো না মখান কিলে হাফ হার্টেড হৈছে তো মই খান প্রে করতাম দে বহি কিনা প্রার্থনা করার সময় আধা মনে লুকিনা বহি মহান ইটো মতলব তো কিনে আছে কৈছে বলে মানে ফুল হার্টেড নাথাকে মই খান আধা মন দিয়ে রাখিব আৰু আধা মন তো দুসরা কাম দে তো বাইবেল দে ইসলা কথা দে কৈছে আৰু বি the book of Matthew দে কৈছে আপনি যেতিয়া প্রার্থনা করব আপনি দরজা বি বন্ধ করবি কৈছে না দরজা খান বন্ধ করনা চুপচাপ বহি কিনা ভিতর রুম তে যাই কিনা আপনি কি করবি প্রার্থনা করবি কৈছে ইটো মতলব তো আপনি কি একো পুরা ডিস্টার্ব না হব লাগে আপনি কি ডিস্ট্রैक्शन আপনি কি নহব লাগে চিন্তা বি আপনি নকৰো লাগে আপনি সব कुछ পাহৰিব লাগে মখান সব कुछ পাহৰিব লাগে তো বাইবেল দে কৈছে ইসলা কথা দিতে যেতিয়া মখান পুরা মন পৰাহে তাকে বিচাৰিব পাব তো হেব্রি বাইবেল তে কৈছে ইসলা কথা দে আৰু এনা কইনা আছে দি বুক অফ হেব্রি চ্যাপ্টার 11 ভার্স 60 ইট লাস্ট লাইন তে কৰো ঈশ্বৰ আছে কইনা বিশ্বাস কইনা হাইবি আৰু তাহে আপনি আনকে রিওয়ার্ড দিব তাহে আপনি হালা রিওয়ার্ডড হ'ব জুনে তাইকে একদম খুশিয়া পৰা বিচাৰিব কৈছে মন দিকিনা বিচাৰিব তাই হে রিওয়ার্ড পাব মখান কিলে রিওয়ার্ড না পায় কিলে মখান মহালা লাইফ তিয়াগিনা ছুটকাৰা হান মখান না পায় কিলে মখান চাঙ্গাই পাবলে মান টান আছে কিলে মখান হাফ হার্টেড আই পুরা মন পৰা মখান ঈশ্বৰ লগতে নাই আধা মনে লगिना আই যায় কিলে चर्च छुट्टी हल गलो मइतो কৰিব चर्च खतम हल गलो इतो কৰিব बिना মহালা মন তো আধা তাতে ৰাখে আৰু আধা লगिना আই না নহয় হলিবি এনেকা নহব লাগে যে মহান সব পুরা মনে লगिना পুরা পুরি কি হলিবি মহান সব ছাড়ি কিনা সব এভরিথিং পাউরি কিনা আইব লাগে বাইবেল দে ইসলা কথা দিতে কৈছে দিদি সাবিতা এটা কৈছে verse 13 তে কত and you will seek me and find me when you search for me with all your heart verse 13 12 তে কত first verse 12 তে কত then you will call upon me আপনি মইকে মাতিব কৈছে আৰু যাইকিনা প্ৰাৰ্থনা কৰ তো মই খান এতিয়া কি গলাইছে প্ৰাৰ্থনা গলাইছে দিদি প্ৰাৰ্থনা কৰিলে আহা সময়তে ঈশ্বৰকে বিচাৰি নাইছে ঈশ্বৰ লগতে প্ৰাৰ্থনা গলাইছে লৈ মহান কি কৰি যায় মহালা মনটো আলাগ জায়গাতে ৰাখি নাই যায় ইটো প্ৰাৰ্থনা খতম হল লগ ফাস্টিং খতম হল লগ বাইবেল স্টাডি খতম হল লগ বাইবেল কথা খতম হল লগ মহান মই কৰিব কি কৰিব যোনটো কাম আছে যায় না কৰি দিব ফট যায় নটো কামটো কৰিব ইটোহে মই খান ভাবি লয় आफ्टर डेट उति बिसिदे मखान प्रार्थना करियातो की हो जाए हाफ हार्टेड हो जाए पूरा मन द्वारा मखान प्रे न करि जाए आधा मन है लगिना मखान प्रे करे किले कोइ थाके निसा दूसरा तो मन तो आधा मन तो अलग अलग राखिना छ त मखान ना इते जाबो दाल पकाइ लब इते जाबो आलू काटि लब और आलू फ्राई करबो इने गाय मान थाकिबो इते जाबो जागिना इतो खाओ ना रेडी আছে इतो जागिना प्रार्थना खतम হল গলো মহান जागिना মই খাই जाइना खावले আছে जो मन तो ताते राखि নাই যায় आज तो मीठा पकाइ ना आराम रा प्रार्थना करे जाओ नले भी आज तो पका ठीक ठाक होने तारातारी जाइना पकाव लागि আছে मन दुख भी लागि আছে की पकाओ ना मन तो आधा तो ताते और आधा तो येते हो যায় नले भी महान এনেকা নহয় পুরা পুরি কি আছে সব পাওরি কিনা সব লাগা প্রেজেন্স দিয়ে বইনা ঈশ্বর লগতে প্রার্থনা করলে বাইবেল তে কৈছে তো যেতিয়া আপনি যাব আর যাইকিনা মইকে মাতিব আর মইকে প্রার্থনা করব মই শুনি দিব কৈছে তো
तो verse 13 देखो तो मुखान की ईश्वर को तो जो आपनी मुके बिचारी ना आइबो और मुके पाइ जबो जिति आपनी पूरा मन पर बिचारिबो आधा मन कने पूरा मन जिति इते कुछ when you search for me with all your heart पूरा मन पर मन आधा मन पर कने थे पूरा मन पर ताकि बिचारा आंतो पाबो ताकि पाबो तो ईश्वर के मुखान की कुछ ईश्वर के बिचारे बोले तो पूरा मन पर बिचारे बोला के तो ना आधा मन लगिन ना पारे तो आधा मन तो घरटे राखिबो आधा मन तो तो सब्जी की पकाबो की खाबो नेक्स्ट की करबो नेक्स्ट काम की करबो कोनतो जगारे जाबो इतु तो आधा ताते मन राखिबो छुट्टी हो किटिया होबो आमेन करार लगला फट पলাই जाबो फट जागिना काम करलो उतु काम किले उतु ही काम तो मनते भावना কৰি আছে ना प्रे কৰা तामते उतु भाबी থাকিব किले मन तो आधा ताते राखि नाइছো तो मन इतु कारणे हे मखान की हो जाय बालबरा आराधना करू ना पारे बालबा महान ईश्वर लगते कनेक्ट करू ना पारे बाबा महान ईश्वर लगते प्रार्थना करू ना पारे ईश्वर लगते कथा कब ना पारे किले आधा मन ताते हो जैसे भावना तो उल्टा पुल्टा থাকিব किले कित्या खत्म हो ना उतु काम करिब ना तो आमेन कर लग लग महान फट जाय जाय और महानला काम जुन पेंडिंग আছে इतु करि लय किले महान आधा मन ताते থাকি আছে তো না তো ইতে জাগিন উতু কাম কৰি দিব হইছে प्रार्थना खत्म হইছে না যাব দে বেশি মই বিজি আছে যে ফট পলাই যাব আয়া মই বেশি বিজি আছে মই কে সাথী নি রকি আছে মই কে ফ্রেন্ড রকি আছে নলে মই তো কাম কৰিলা আছে যে কিলে महान पूरा मन দিব না পারে কিলে আধা মন তো তাতে ছাড়ি নাইছো তো উতু করবলে থাকিবা এটো কারণে পাসুস খান লগতে কথা কো না পারি যায় ফ্রেন্ড খান লগতে কথা কো না পারি যায় বলিবি जस्ती आइसे কৈছে গলে মানে টাইম সময় লগিনা স্পেন্ড কো লাগি যায় বলিবি महान तो কিতিয়া খতম হ'ব না ইটো ৰখে আৰু যাই যায় ইটো মতলব তো আধা মন হে লগিনা আছে যিসু পৰা কৈ থাকে নিছনা ইটো মানুহ খান তো মুখ পৰা মই কি ঈশ্বৰ কই হলি তাহলা মন তো বেছি দৌৰি আছে কোনটো জায়গা দি আছে কি জানে না নহয় মহান কি ভাবনা কৰি আছেলা প্ৰাৰ্থনা কৰা সময়তে কি কৰিব কিনা প্ল্যান কোন আইছে होला ইটো দেহে মহালা মনতে থাকি আছে তো ইটো পৰাহে মহান আধা মন হৈ কিনা প্ৰাৰ্থনা আধা কৰিব হাফ হাৰ্টেড আধা মন प्रार्थना भी पूरा নহব आमीन को फट जाय যাব কথা तो ईश्वर के पूरा पूरी महान मन दिना ना बिचारा लगा ताते एकटा महान रिजल्ट देखि पाए तो इनका मन लगिना इनका लगा एटीट्यूड लगिना इनका लगा लाइफ लगिना आ तो प्रार्थना কৰা महान रिवार्ड पाबो ना पाबो नेकी आई थिंक ना इतु लगा हिसाब से महान को ब्लेस भी নহব नेकी बिकॉज हाफ हार्टेड आधा मन है लगिना আছে तो बाइबल तो কৈছে पूरा मन পৰা जेति आपनि महान पूरा मन পৰা ताके बिचारिबो इतु मानहे पाबो तो आज महान किमान जन ईश्वर लगते आ समय पूरा मन लगिन आई আছে पूरा मन लगिना बिचारिकिन आई আছে ताके इतु আছে सो देयर आर मेनी प्लान्स इन अ मैन्स हार्ट मानु लगा मन दे बेसी प्लान আছে बेसी डिसिजन खान इतु करबो बेसी प्लान আছে nevertheless the lord counsel that will stand होइले बि ईश्वर प्रा हे एडवाइस दिया हे खरा থাকিব ईश्वर प्रा हे ताके मन दे डाइरेक्शन दिया हे खरा থাকিব পারিব রে কিছু দোকানে মহান বেশি প্ল্যান থাকে তো না নহয় ইটো করব প্রার্থনা করার পিছে ইটো করব চার্চ যা পিছে ইটো করব বেশি প্ল্যান খান লৈ থাকে কিলে মানু লাগা মন দে বেশি প্ল্যান খান আছে বেশি ভাবনা খান আছে মানু লাগা মন দে বেশি প্ল্যান খান আছে হইলে বি ইটো প্ল্যান সাকসেস হবলে ইটো প্ল্যান কে স্ট্রং হবলে দিবলে ইটো প্ল্যান কে একদম স্টেবলিশ হবলে দিবলে তোলে তো খালি ঈশ্বর প্রায় করবলে পারব মই খান কিমান প্ল্যান কৰা কিলি নহব ঈশ্বৰ প্ৰায় মহান কে ইটো প্ল্যান তো सक्सेस होबल দিব পারব আর স্ট্রং আর স্টেবল করব পারব এটো কারণে মই খান কি প্ল্যান খান কথা গিলেবি ঈশ্বর কে বিচারে নাই ঈশ্বর কে ফার্স্ট বিচারে নাই ঈশ্বর কি পুরা মন ধরে বিচারে নাই কইছে হোয়াট এভার হাউ মেনি প্ল্যান কিমান প্ল্যান মই খান কথা গিলেবি সব ফেল হল আছে না একটা বি सक्सेस নহব উইদাউট গড ঈশ্বর লাগা মত থাকে না এটো কারণে মই খান লাগা জীবন দে ঈশ্বর কে ফার্স্ট प्रायोरिटी फर्स्ट जगह दी बोली बेसी इम्पोर्टेंट আছে मतलब फर्स्ट ईश्वर के बिचारी ना बोली बेसी इम्पोर्टेंट আছে